আসাম বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা তেওঁলোকে কুৰিয়াৰ কৰি পঠাইছে ইতিমধ্যে কি কি পঠাইছে আপোনালোকে দেখিব চাই থাকক প্ৰথমতে আমাৰ অসমীয়াৰ স্বাভিমানী গামোচাখন মুকে পিন্ধাবলৈ কৈছে আচলতে তেওঁ মাতৃয়ে আৰু ভাল নাম দেই এয়া অসম বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা এটা ফুলাম জাপিও তেওঁলোকে আগবঢ়াইছে এয়া তেওঁলোকে আসাম বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা প্ৰমাণ পত্ৰও পঠাই দিছে ট্ৰফিও আগবঢ়াইছে মাখন বৰুৱাছ লাইফ ষ্টাইল ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ভিতৰুৱা অঞ্চল ভিতৰুৱাল দীঘলীজান অঞ্চলত মোৰ পিছত এই গৃহটো দেখিছে এটি 2 বছৰীয়া শিশু কিন্তু তেওঁ অনন্য প্ৰতিভাৰ গৰাকী আৰু সেই প্ৰতিভাৰ স্বৰূপতেই তেওঁক ইতিমধ্যে অসম বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা এটি উপহাৰৰ টোপোলা আগবঢ়াইছে তেওঁক অসম বুক অফ ৰেকৰ্ডছত তেওঁ নাম লিপিবদ্ধ কৰিছে কিন্তু কিয় সেই বিষয়ে আপোনালোকক জনাবলৈ আজি আহিছোঁ তেন্তে বলকচোন আমি তেওঁ গৃহলৈ গৈ তেওঁ পিতৃ মাতৃৰ জৰিয়তে আপোনালোকক কথাখিনি জনাওঁ যিজন 2 বছৰীয়া শিশুক আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ ওলাইছোঁ তেওঁ নিজৰ নামটো নিজেই ক'ব আসাম বুক অফ ৰেকৰ্ডছৰ ইতিমধ্যে এয়া গামোচা পৰিধান কৰি আছে তেওঁলোকে দেখিছে তোমাৰ নামটো কোৱা তুষাৰ শইকীয়া তোমাৰ দেউতাৰ নাম মাৰ নাম তোমাৰ জিলাখনৰ নাম থানা গাঁওখনৰ নাম দীঘলীজান ডাকঘৰ আচ্ছা আপোনালোকে দেখিলে তেওঁ সকলোখিনি নিজেই ক'লে আচলতে আৰু কিহৰ বাবে তেওঁক এই আসাম বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা স্বীকৃতি প্ৰদান কৰিছে আমি তেওঁ মাতৃৰ মুখৰ পৰা জানিম বাইদেউ আচলতে এই অসম বুক অফ ৰেকৰ্ডছে যে এওঁক যি স্বীকৃতি প্ৰদান কৰিছে আচলতে কিহৰ বাবে তেওঁ বহুতো এই 2 বছৰ 5 মাহতে তেওঁ বহুতো প্ৰশ্নৰ উত্তৰ দিব পাৰে যেনেকৈ ধৰণৰ আপুনি জিকে সোধক যেনিবা তাৰপিছত আপোনাৰ নিজৰ ইণ্ট্ৰডাকশ্যনখিনি তাৰপিছত তেওঁ এই কেপিটেল খিনি ধুনীয়াকৈ ক'ব পাৰে 195ৰ ভিতৰত 185 কেপিটেলখিনি ধুনীয়াকৈ ক'ব পাৰে মানে 195 দেশৰ ভিতৰত 185 খন দেশৰ কেপিটেলৰ বিষয়ে তেওঁ জানে পাৰে তাৰপিছত ভাৰতৰ ৰাজধানী ধুনীয়াকৈ ক'ব পাৰে তাৰপিছত আপোনাৰ জিলা সদৰ ঠাইবোৰ ধুনীয়াকৈ ক'ব পাৰে মুখ্যমন্ত্ৰীৰ নামবোৰ সম্পূৰ্ণকৈ ক'ব পাৰে এই কথাখিনি আপুনি শিকাইছিলে নে তেওঁ মই তেওঁ শিকাই থাকোঁ হয় কিমান বছৰ বয়সৰ পৰা এবছৰৰ পৰা তেওঁ যেতিয়া কিছুমান কথা যেনিবা আইটো দেখুৱাই দিলে কোনটো ক'ব পাৰে নোজটো কোনটো তেনেকুৱা যেতিয়া ক'ব পৰা হ'ল তেনে লাহে লাহে মই অলপ অলপকৈ তেনেকৈ শিকাই নিছিলোঁ হয় এতিয়া অসম বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা তেওঁক যি স্বীকৃতি প্ৰদান কৰিছে কাৰ লগত যোগাযোগ কৰিছিলে আপুনি মই ইউটিউব ভিডিঅ' চাইছিলোঁ ভিডিঅ' চাই মই তেওঁলোকৰ সেই আসাম বুক অফ ৰেকৰ্ডছৰ এটা ছাইট দিছিলে ৱেবছাইট এটা দিছিলে তাত গৈ ভিডিঅ' কিছুমান তেওঁৰ মানে আপলোড দিছিলোঁ দিয়াৰ পাছত তেওঁলোকে মোক যোগাযোগ কৰিলে মানে নাম্বাৰ এটা দিলে তেওঁলোকৰ তাত মোক ভিডিঅ'বোৰ পঠিয়াব ক'লে পঠোৱাৰ পাছত তেওঁলোকে মোক সময় দিলে 2-3 দিনৰ পাছত তেওঁলোকে তাৰ 2জন নে 3জন আছিলে তেওঁক নিজে আকৌ প্ৰশ্ন কিছুমান সুধিলে ক'ব পাৰিলে সেই ভিডিঅ'ত দেখুওৱা ধৰণে তেনেকৈ তেওঁলোকে স্বীকৃতি দিলে হয় হয় ঘৰখনত আপুনি আপোনাৰ হাজবেণ্ড আৰু ল'ৰাটো হয় হাজবেণ্ড আপোনাৰ কৰ্মসূত্ৰে হয়তো বাহিৰত থাকে অৰুণাচলত তেওঁ কাম কৰে হয় হয় গতিকে আপুনি মানে আজৰি সময়ত ধৰি লওক মই চোতাল সাৰিলোঁ আপোনাৰ মোৰ পিছে পিছে থাকে তাৰপৰা এই গৈ আল দিবলৈ গ'লোঁ তেনেকুৱাতো মোৰ পিছে পিছে থাকে সমস্ত কাম কৰোঁ সি কিবা এটা জানিব বিচাৰিলে মানে মই আমুকটো এনেকৈ কোৱাচোন তেনেকৈ তাক ফুচলাই যেনিবা মই কামৰ মাজত পঢ়াই থাকোঁ তেনেকৈ হয় হয় গতিকে আপোনালোকে গম পাইছে আচলতে মাতৃয়ে দেউতাক কৰ্মসূত্ৰে যিহেতু বাহিৰত থাকে আৰু মাতৃয়ে কঠোৰ পৰিশ্ৰমৰ মাজেৰে ল'ৰাটোক ইমানখিনি অৰ্হতা সম্পন্ন কৰি তুলিছে আপুনি যিহকে সোধে তেওঁ ক'ব পাৰিব তেওঁ ক'ব পাৰিব মই শিকোৱাৰ ভিতৰত হয় হয় আপুনি সোধকচোন তেওঁক আমিও ৰাইজক জনাওঁ অসমৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী শিক্ষামন্ত্ৰী বিত্তমন্ত্ৰী তাৰপিছত গ্ৰাম্য উন্নয়ন মন্ত্ৰী তাৰপিছত ক্ৰীড়া জগতৰ মন্ত্ৰী তাৰপিছত তুমি কোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি বিধানসভা অধ্যক্ষ উপাধ্যক্ষ তাৰপিছত সেইবোৰ কোৱাচোন তুমি
অসমৰ ৰাজধানী অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ছিকিম, উত্তৰাখণ্ড, পশ্চিমবংগ, বিহাৰ, উৰিষ্যা। ইতিমধ্যে তেওঁ মাতৃয়ে কি যি সুধিছে তাকে কৈছে, আপোনালোকে শুনিছে। আচলতে তেওঁ যিহেতু বয়স 2 বছৰ 5 মাহ, গতিকে সম্পূৰ্ণ স্পষ্ট হোৱা নাই, কিন্তু শুদ্ধকৈ কৈ আছে গোটেই প্ৰশ্নখিনিৰ উত্তৰ। এতিয়া কাউণ্ট্ৰি কেপিটেলবোৰ ক'বা দেই। ইণ্ডিয়া, ৰাছিয়া, চাইনা, পাকিস্তান, আফগানিস্তান, নেপাল, ভূটান, শ্ৰীলংকা, ম্যানমাৰ, USA, কেনেডা, ফ্ৰান্স, ইটালী, স্পেইন, অষ্ট্ৰেলিয়া, থাইলেণ্ড, আৰ্জেণ্টিনা, অষ্ট্ৰিয়া, বাংলাদেশ, ব্ৰাজিল, জাৰ্মানী, গ্ৰীচ, ইণ্ডোনেছিয়া, ইৰাণ, ইৰাক, আয়াৰলেণ্ড, জাপান, নৰ্থ কোৰিয়া, চাউথ কোৰিয়া, লিবিয়া, মালয়েছিয়া, মংগোলিয়া, নেপাল, নিউজিলেণ্ড, ওমান, ফিলিপাইন্স, পোলেণ্ড, পৰ্তুগাল, চাৰ্বিয়া, ছুইডেন, ছুইজাৰলেণ্ড, চিৰিয়া, টুনিছিয়া, ইউক্ৰেইন, ইউনাইটেড কিংডম, ভেটিকান চিটি, ভেনেজুৱেলা, ভিয়েটনাম, ছিংগাপুৰ, মালদ্বীপ, এলজেৰিয়া, বেহৰিন, বেলজিয়াম, কিউবা, হাংগৰী, ইজৰাইল, কুৱেইট, লাইবেৰিয়া, মেক্সিকো, পানামা, ছৌদি আৰবিয়া, UAE, জিম্বাবৱে, ইথিওপিয়া, ইজিপ্ত, তুৰ্কী, তানজানিয়া, সাউথ আফ্ৰিকা, কেনিয়া, ইউগাণ্ডা, মৰক্কো, উজবেকিস্তান, পেৰু, আংগোলা, ঘানা, ইয়েমেন, কেমেৰুন, ৰোমানিয়া, মালাবী, চিলি, কাজাখিস্তান, জাম্বিয়া, গুৱেটিমালা, সেনেগাল, চাদ, জৰ্ডান, বেনিন, ৰুৱাণ্ডা, আজাৰবাইজান, চমিলা, একুৱেডৰ, মাডাগাস্কাৰ। আচলতে ইমান কম বয়সত মাকে যিখিনি প্ৰশ্ন সুধিছে সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে। আচলতে আমাৰে বেয়া লাগিছে ইমানখিনি কষ্ট দিবলৈ। তেওঁ যিহেতু 195খন দেশৰ ভিতৰত 185খন দেশৰ ৰাজধানীৰ নাম ক'ব পাৰে, তথাপিও আমি ইমান সময় নলওঁ। আৰু তেওঁ কবিতা আবৃত্তি কৰিব, সংস্কৃত শ্লোক গাব, আৰু আমাৰ মহাপুৰুষজনৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তেওঁ ক'ব। গতিকে চাই থাককচোন আপোনালোকে। আমাৰ গুৰু দুজনৰ নাম শংকৰদেৱৰ পঢ়ালিখন ক'ত আছিলে? শংকৰদেৱৰ মাকৰ নাম, দেউতাকৰ নাম, আইতাকৰ নাম। শংকৰদেৱৰ অংকীয়া নাট কেইখন? আৰু শংকৰদেৱৰ আকাৰ ইকাৰ নোহোৱা কবিতা ফাঁকি গোৱাচোন দেই। একত্ৰিশ জানুৱাৰী, 17 জানুৱাৰী, 20 জুন, 26 জানুৱাৰী, 15 আগষ্ট, 14 নৱেম্বৰ, নেশ্যনেল এমব্লেম, নেশ্যনেল ফ্ৰুইট, নেশ্যনেল ফ্লাৱাৰ, নেশ্যনেল এনিমেল, নেশ্যনেল বাৰ্ড, নেশ্যনেল ফ্লেগ, নেশ্যনেল ট্ৰী, নেশ্যনেল গেম, নেশ্যনেল ফাদাৰ, ষ্টেট এন্থম, নেশ্যনেল ৰিভাৰ, নেশ্যনেল হেৰিটেজ এনিমেল, নেশ্যনেল কাৰেঞ্চি, নেশ্যনেল ৰেপটাইল এনিমেল। 60 ছেকেণ্ডত, 60 মিনিটে, 24 ঘণ্টাত, 365 দিনত, 7 দিনত, 30 দিনত, 100 বছৰত। জাতীয় পতাকাৰ ৰং, জাতীয় পতাকাৰ অশোক স্তম্ভৰ দণ্ড কেইডাল, স্বৰবৰ্ণ কেইটা, ব্যঞ্জন বৰ্ণ কেইটা, ভাৱেল কেইটা, কনচনেণ্ট, বংশগতি একক, জ্যামিতিৰ মূল আধাৰ। হাতৰ এটা কবা দেই। গাখীৰ বগা আৰু বগা, পানীৰ মাজত খোজ দি। www, email, CD,
IP RAM VIP OK KB GB TB OTP আচলতে তেওঁ মাতৃয়ে যি প্ৰশ্ন সুধিলে সকলো প্ৰশ্নৰে উত্তৰ তেওঁ ধুনীয়াকৈ দি গৈছে হলহলীয়াকৈ দি গৈছে বয়সত সৰুৰ বাবে হয়তো আপোনালোকে বুজিবলৈ কিছুমান অস্পষ্ট যেন লাগিছে আচলতে তেওঁ শুদ্ধভাৱে কৈছে আমি নিজে শুনি আছোঁ অসম বুক অফ ৰেকৰ্ডছৰ ফালৰ পৰা এওঁক যিখিনি মৰম যাচিলে যি সম্বৰ্ধনা জনালে সেই সম্বৰ্ধনাৰ টোপোলাটো যিহেতু কুৰিয়াৰ হিচাপে আহিছিলে আৰু সেই সম্বৰ্ধনাখিনি তেওঁ মাতৃয়ে আমাক জনাবলৈ সুবিধাকণ দিয়াৰ বাবে আমি তেওঁলোকৰ মাতৃ পিতৃ দুয়োজনকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এই শিশুটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ অসম বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধিসকলে তেওঁলোকৰ পৰিয়ালক যিহেতু জনাইছে যে তেওঁলোকে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ বাবেও যোগাযোগ অব্যাহত ৰাখিছে আমি আশা কৰিম তেওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ড বিশ্বৰ ৰেকৰ্ড গঢ়ি তোলক আমি তাকেই কামনা কৰি আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোক সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি ল'ৰাটোৰ ভৱিষ্যত যাতে উজ্জ্বল হৈ পৰে সেই সুবিধাকণ পৰিয়ালবৰ্গক আপোনালোকে জনাব বুলি আশা কৰি আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম